আজি মই আপোনালোকক কম আপোনালোকে কিমান সাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ পাছত ইউটিউবৰ বিভিন্ন ধৰণৰ ফিচাৰ্ছসমূহ আপোনালোকে লাভ কৰিব। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট চাই যাওক। কাৰণ আজি মই যিটো ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ সেই ইনফৰমেশ্যনটো সকলো ইউটিউবাৰে জানি লোৱাটো অতি দৰকাৰ। আহক তেতিয়াহ'লে দেৰি নকৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ইউটিউব চেনেল এটা ক্ৰিয়েট কৰাৰ পাছত প্ৰথম কথাটো হৈছে আপোনালোকক ছাবস্ক্ৰাইবাৰ লাগে। আপোনালোকৰ চেনেলত যেতিয়া 25 ছাবস্ক্ৰাইবাৰ কমপ্লিট হয় তেতিয়াহ'লে প্ৰথম আপোনালোকে লাইভ ষ্ট্ৰীম কৰিব পাৰিব। আগতে লাইভ ষ্ট্ৰীম কৰিবৰ কাৰণে ইউটিউবত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিছিল, কিন্তু ইউটিউবে নতুন আপডেট কৰি 1000 ছাবস্ক্ৰাইবাৰৰ ঠাইত 25 ছাবস্ক্ৰাইবাৰ কৰি দিলে। গতিকে আজিকালি খুব ইজি, ফাৰ্ষ্ট আপোনালোকে 25 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ লগে লগে লাইভ ষ্ট্ৰীম আহিব পাৰিব। যেতিয়া আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰ 100 হ'ব তেতিয়া আপোনালোকে কাষ্টম URL বনাব পাৰিব। 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ লগে লগে ইউটিউবে কাষ্টম URL আনেবল কৰি দিয়ে আৰু আপোনালোকে কাষ্টম URL নিজে বনাব লাগিব। কাষ্টম URL কেনেকৈ বনায় তাৰ ওপৰত মই ভিডিঅ' বনাই লৈছিলোঁ, আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব। আপোনালোকৰ চেনেলত যেতিয়া 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়াহ'লে আপোনালোকে কমিউনিটি টেব লাভ কৰিব। কমিউনিটি টেবত আপোনালোকে বিভিন্ন ধৰণৰ ফটো আপলোড কৰিব পাৰিব, লিংক শ্বেয়াৰ কৰিব পাৰিব আৰু পুলিং কৰিব পাৰিব। যেতিয়া আপোনাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ বা 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়াহ'লে আপোনালোকে দুটা বস্তু লাভ কৰিব। ফাৰ্ষ্ট, আপোনালোকৰ চেনেলৰ তলত জইন বুলি এটা অপশ্যন আপোনালোকে দেখিবলৈ পাব, আৰু ছেকেণ্ড, আপোনালোকৰ যদি 1000 ছাবস্ক্ৰাইবাৰ প্লাছ 4000 আৱাৰ ৱাচ টাইম কমপ্লিট হৈছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ চেনেল মনিটাইজৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ চেনেলত যেতিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ বা 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়াহ'লে আপোনালোকে চিলভাৰ প্লে বুটনৰ কাৰণে এপ্লাই কৰিব পাৰিব। যেতিয়া আপোনাৰ চেনেল গ্ৰ' হৈ 1M ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হ'ব তেতিয়াহ'লে আপোনালোকে গ'ল্ড প্লে বুটন এপ্লাই কৰিব পাৰিব। যেতিয়া চেনেলত 10M ছাবস্ক্ৰাইবাৰ কমপ্লিট হয় তেতিয়া ইউটিউবৰ ফালৰ পৰা ডায়মণ্ড প্লে বুটনটো লাভ কৰিবলৈ সক্ষম হয়। আৰু যিবোৰ চেনেলে 50 মিলিয়ন ছাবস্ক্ৰাইবাৰ বা 50M ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে সেইবোৰ চেনেলে ৰুবি প্লে বুটন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইউটিউবৰ এনেকুৱা বিভিন্ন ধৰণৰ এৱাৰ্ড আছে যিবিলাক আপোনালোকৰ চেনেলে যেতিয়া 15M ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হ'ব তেতিয়াহ'লে আপোনালোকে সেইবিলাক নিজে জানিব পাৰিব। যিসকলে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আজি কমপ্লিটকৈ চালে সেইসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যদি আপুনি আজি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পায়। আৰু মই ইউটিউব ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াই গৈ আছোঁ আৰু আগলৈও আগবঢ়াই থাকিম। গতিকে আজিলৈ আহোঁ, নমস্কাৰ।